টু মাই চেনেল ৰিয়েল উইথ মি মই মইলা ব্লগৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আদৰণি জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভাল আৰু ছেফ আছে, হেপী আছে। আজি মই আপোনালোকৰ ওচৰলৈ লৈছোঁ এটা আনকমন ভিডিঅ' যিটো মই আগতে তেনেকুৱা ধৰণৰ ভিডিঅ' নাই অনা। আজি দেখিছে পূৰা নিউ গেটআপত আছোঁ, সাজি কাচি আছোঁ। আচলতে ক'লৈকো নাযাওঁ, আপোনালোকলৈ এটা ভিডিঅ' বনাইছোঁ, সেইকাৰণে ইমান সাজি কাচি আছোঁ। ঠিক আছে, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো কণ্টিনিউ শেষলৈকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল বাটনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিবলগীয়া সকলোবোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পায়। ঠিক আছে, ভিডিঅ'টো কণ্টিনিউ কৰোঁ। আজিৰ ভিডিঅ'টোৰ ছাবজেক্টটো হ'ল যে মই এযোৰ এয়া পিংক কালাৰৰ সাধাৰণ কাপোৰ পিন্ধি আছোঁ। বাহিৰত ৰেকৰ্ডিং কৰিছোঁ, চ' বাহিৰৰ পৰিৱেশটো ইগন'ৰ কৰিব। আজি বৰ বেছি ৰ'দ দিয়া নাই বাৰু। আৰু এই কাপোৰযোৰৰ সম্পূৰ্ণ গেটআপটো আপোনালোকক দেখুৱাম বাৰু, সম্পূৰ্ণ যোনটো লুক। আৰু তাৰ লগত মই এনেধৰণে ঝুমকি পিন্ধিছোঁ আৰু ব্লেক কালাৰ এডাল নেক পিচ পিন্ধিছোঁ আৰু এডাল ব্ৰেচলেট আৰু এয়া বেংগলছ। সম্পূৰ্ণ লুকটো আপোনালোকক দেখুৱাম, কিন্তু এই কাপোৰযোৰক মই বিভিন্ন ধৰণে লুক ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰিছোঁ এইযোৰ কাপোৰৰ লগত মিলাই। চ' আপোনালোকৰ লগত আজি মই সেই লুককেইটাই শ্বেয়াৰ কৰিম। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। তেতিয়াহ'লে আহকচোন এই চাদৰযোৰৰ লগত মই কি আৰু বেলেগ ধৰণে ক্ৰিয়েট কৰি লুক আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, তাকে চাওঁ। মই এযোৰ পিংক কালাৰৰ কাপোৰ লৈছোঁ, চিম্পল কাপোৰ, কোনো বেলেগ হেভি ৱৰ্ক নাই কাপোৰযোৰ, তিনি সাধাৰণ কাপোৰ হয়। এই কাপোৰযোৰকে মই বিভিন্ন ধৰণৰ লুক ক্ৰিয়েট কৰিবলৈ আচলতে চেষ্টা কৰিছোঁ। একেযোৰ কাপোৰৰ পৰানো আমি কিমান লুক ক্ৰিয়েট কৰিব পাৰোঁ, আচলতে সেইটোৱে মই আজি ভিডিঅ'টোত আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। মই কেনেকৈ কৰোঁ আচলতে ক্ৰিয়েট, আপোনালোকেও তেনেকুৱা কৰিব পাৰে যদি কৰা নাই। ঠিক আছে, ভিডিঅ'টোলৈ আগবাঢ়োঁ। এই কাপোৰযোৰ মই সম্পূৰ্ণ পিন্ধি দেখুৱাইছোঁ আপোনালোকক। এইযোৰ হ'ল সম্পূৰ্ণ কাপোৰযোৰ বেক অ'পেন ব্লাউজ হয়, মই বেক চাইডৰ পৰা অ'পেন কৰা দিছিলোঁ। আৰু এইযোৰ কেনেকুৱা লাগিছে ক'ব কিন্তু কমেণ্টত দেই কাপোৰযোৰ পিন্ধিলত। আৰু এই একেযোৰ কাপোৰকে মই ব্লাউজটো চেঞ্জ কৰি লৈছোঁ। মই এটা ৰয়েল ব্লু কালাৰ ব্লাউজ লৈছোঁ। এই কাপোৰযোৰৰ লগত মই নীলা ব্লাউজটো পিন্ধিলে কেনেকুৱা লাগে সেই লুকটো আপোনালোকে চাই লওক। আৰু ভিডিঅ'টো প্লিজ লাইক কৰিব, যিসকলে লাইক নকৰে। যদি ভিডিঅ'টো চাই ভাল লাগে অকণমানো প্লিজ ভিডিঅ'টোত লাইক কৰিব। আৰু এয়া লুকটো, এনেও পিংক কালাৰৰ লগত ব্লু কালাৰ ব্লাউজ এনেও মিলে। চ' এয়া, আৰু আনফালে মই আকৌ একেযোৰ কাপোৰৰ লগতে অন্য এটা ব্লাউজ পেয়াৰ কৰিছোঁ। এইটো হ'ল, ইয়াত ব্লাউজটোত আছে ব্লু, পিংক, অলপ য়েল্ল' কালাৰো আছে। কম্বো হয়, নীলা কাপোৰৰ লগতো ৱেৰ কৰিব পাৰি এই ব্লাউজটো, কিন্তু মই এই কাপোৰযোৰৰ লগত ৱেৰ কৰিছোঁ। চ' কেনেকুৱা লাগে আপোনালোকে চাই লওক লুকটো। মই ফ্ৰণ্ট ছাইডটো দেখুৱাইছোঁ, গোটেই সম্পূৰ্ণযোৰ দেখুওৱা নাই। ব্লাউজটো পিন্ধিলত কেনেকুৱা লাগিছে সেইটো ফ্ৰণ্ট ছাইডৰ পৰা দেখুৱাইছোঁ। আৰু সেই একেযোৰ কাপোৰকে মই চাদৰখন চেঞ্জ কৰি দিছোঁ। প্ৰথমতে মই নীলা চাদৰ এখন লৈছোঁ। নীলা চাদৰ ল'লেও কাপোৰযোৰৰ লগত ভাল এটা লুক ক্ৰিয়েট হয়। চ' আপোনালোকেও চাই লওকচোন, আহক চাদৰখন চেঞ্জ কৰি দিলেনো কেনেকুৱা ধৰণৰ লাগে দেখিবলৈ। আৰু যদি ধুনীয়া লাগিছে তেতিয়াহ'লে প্লিজ 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 ভিডিঅ'টো লাইক কৰিব। এইটো হ'ল লুকটো তাৰ। মই তাৰ লগত অক্সিডাইজ জুৱেলাৰী ৱেৰ কৰিছোঁ। আচলতে পাৰ্টি ৱেৰ টাইপৰে হৈ গৈছে ড্ৰেছ আপটো, হয় নে নহয় ক'ব কমেণ্টত। আৰু আনফালে মই সেই একেযোৰ কাপোৰকে আকৌ চাদৰখন চেঞ্জ কৰিছোঁ। তাৰ লগত মই এইবাৰ এখন লাইট কালাৰৰ চাদৰ লৈছোঁ। ব্লাউজ আৰু মেখেলা একেই থাকিব। তাৰ লগত মই এনেকুৱা এখন চাদৰ লৈছোঁ। আজিকালি লোকেল মাৰ্কেটত ইজিলি এনেকুৱা চাদৰ এভেইলেবল আছে। চ' এইখন হ'ল অকণমান গল্ডেন কালাৰ টাইপৰ চাদৰ, লাইট। চ' সেইখনৰ লগত মই ৱেৰ কৰিছোঁ। তাৰ লগত মই ব্লেক নেক পিচ এটা ৱেৰ কৰিছোঁ। আৰু এইটো সম্পূৰ্ণ লুকটো। এনেদৰে আমি কিছুমান অকেজনতো পিন্ধিব পাৰোঁ, লাইট কালাৰ যিহেতু চাদৰ ইউজ কৰিছোঁ। আশা ৰাখিলোঁ আপোনালোকে ভিডিঅ'টো কণ্টিনিউ শেষলৈকে চালে। আৰু যদি ভাল লাগিছে ভিডিঅ'টো কোনো এটা ফালৰ পৰা তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব। তেতিয়াহ'লে অন্য এটা ভিডিঅ'ত লগ পাম। এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। বাই বাই।